নমস্কাৰ বন্ধু বান্ধৱীসকলক পুনৰ স্বাগতম জনালোঁ তোমালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আমি আজি কথা পাতিম কিছুমান ফকতীয়া ভিডিঅ' ক্লিপৰ ওপৰত আৰু আপোনালোকে চাই থাকক R.B.S roasting লকডাউনৰ সময়ত বহুতে কভাৰ ভিডিঅ' বনাইছে সুন্দৰ মনৰ সুন্দৰ কথা কিন্তু 1 মিনিট ভিডিঅ' কৰিছে 2 মেগাপিক্সেলৰ মোবাইলৰ পৰা আৰু এক্টৰ হৈছে ভাং খাই কেটুৰা হৈ থকা লেলা চেপেটা মানুহ আৰু এক্টৰনি হৈছে দাড়ি থকা ধুনীয়া আমাৰ গাভৰু কিজনী গান হৈছে 2-3 মিনিটৰ আৰু শ্বুটিং হৈছে এমাহ 15 দিনৰ আৰু এই 2-3 মিনিটৰ ভিডিঅ'ৰ শ্বুটিং কেনেকৈ হৈছে তোমালোকে এবাৰ চাই লোৱা ভালদৰে এয়াই হৈছে কেমেৰামেনৰ অৱস্থা এই দোকানা এনেকে বাৰু কোনে ভিডিঅ' বনায় আজিকালি টেকন'লজি যুগ আহিলে টেকন'লজি ইউজ কৰ মূৰ্খ টেকন'লজি ইউজ কৰ এনেকৈ মানুহৰ ভৰি টানি ভিডিঅ' এডিট নকৰে ভিডিঅ' নবনায় অলপ টেকন'লজি ইউজ কৰ মাথা লগা গৰু কিছুমান ছোৱালীয়ে লাইক কমেণ্ট পাবৰ কাৰণে বহুত ধুনীয়া ভিডিঅ' বনায় আৰু আমাৰ তেৰে ইশ্ক কি দীৱানগি সৰ পে চढ़ के बोले तूने क्या ভিডিঅ'টোত মানে কাৰ চকু ক'ত বাইদেউ ভিডিঅ' বনালে মানে অলপ ভাল সাজ পোছাক কিছুমান পিন্ধি ভিডিঅ' বনাব হা মানে আমাৰ অসমৰ কিছুমান মানুহৰ চকুটোহে বৰ বেয়া কাৰ চকু ক'লে কেতিয়া যায়গৈ কোনেও ক'ব নোৱাৰে বুজিছেনে বাইদেউ এই ভিডিঅ'টো এটা সম্পূৰ্ণ ধেমালি ভিডিঅ' হয় এই ভিডিঅ'টো চাই যাতে কোনেও কাট পাতি নলয় আৰু যদিহে তোমালোকে এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ